हेलो नमस्कार पब्लिक আপোনালোকৰ মোবাইলৰ লক যদি লাগি গৈছে কিবা ভুলতে তেনেহলে আপোনালোকে কেনেকৈ খুলিব লক আপোনালোকে লক মাৰিছে এটা কিন্তু লাগি গৈছে আৰু এটা আপোনালোকে কেনেকৈ খুলিব আপোনালোকৰ মোবাইলৰ লক বিনা অনুমতিত আৰু আপোনাৰ মোবাইলত একো প্ৰবলেম নহব আৰু ফটো ডিলিট অল ডাটা ডিলিট নহব আপোনালোকৰ মোবাইলৰ আপোনালোকৰ মোবাইলৰ ডাটা ডিলিট নোহোৱাকৈ আপোনালোকে লক কেনেকৈ খুলিব আপোনালোকে আজি এই ভিডিওটো চাই শিকিব পাৰিব বহু এটা ইম্পৰ্টেন্ট ভিডিও আপোনালোকৰ বাবে আপোনালোকৰ মোবাইলৰ ডাটা ডিলিট নোহোৱাকৈ আপোনালোকে আৰামছে খুলিব পাৰে আপোনালোকৰ মোবাইলৰ লক কেনেকৈ খুলিব আপোনালোকে আজি এই ভিডিওটো চাওক সম্পূৰ্ণকৈ এতিয়া মোৰ মোবাইলৰ ভিতৰত স্ক্ৰীনত দেখুৱাই আছো আৰু আপোনালোকে ফলো কৰি থাকক আৰু আপোনালোকৰ মোবাইলৰ লক খুলিব হলে তেনেহলে আপোনালোকে এটা এপ্লিকেশন ডাউনলোড কৰক ফাইন্ড মাই ডিভাইস প্লে স্টোৰত গৈ মাৰি দিয়ক ফাইন্ড মাই ফোন মাৰি দিয়ক আহি যাব আপোনালোকৰ এই এপটো ইনষ্টল কৰি লওক তেতিয়া আপোনালোকৰ মোবাইলৰ লকটো খুলিব পাৰিব আপোনালোকে এপটো ডাউনলোড কৰি ওপেন কৰাৰ লগে লগে এনেকৈ পেজ দেখা পাব আপোনালোকৰ জিমেইলটো ইয়াত দেখুৱাব আৰু দুটা অপচন দেখুৱাব দেখাইছে আপোনালোকৰ জিমেইল আৰু দুটা অপচন আপোনালোকে পোন প্ৰথমে কি কৰিব আপোনালোকে তলফালে দেখা পাইছে এটা অপচন সাইন ইন আস গেছত ক্লিক কৰি দিব আপোনালোকে ইয়াত ক্লিক কৰি দিব নতুন এটা পেজ খোল খাব ইয়াত ক্লিক কৰি দিলো মই আৰু এনেকৈ পেজ খোল খাব খোল খোৱাৰ পিছত আপুনি যেটো মোবাইলৰ লকটো খুলিব বিচাৰে সেই মোবাইলৰ নাম্বাৰ নাইবা জিমেইল আইডি ইয়াত দি আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব সেই জিমেইল আইডি নাইবা ফোন নাম্বাৰটো ইয়াত আপুনি দি মই বাৰু জিমেইল আইডিটো দি আমি দেখুৱাই আছো জিমেইল আইডিটো ইয়াত বহাই দিলো জিমেইল আইডি এতিয়া আপোনালোকে কি কৰিব আপোনালোকে দেখা পাইছে নেক্সট এই নেক্সটত ক্লিক কৰি দিব আপোনালোকে ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ খোল খাব পিছত আপোনালোকে দেখা পাইছে আপোনালোকে যেটো জিমেইল দিছে সেই জিমেইলৰ পাছৱৰ্ডটো ইয়াত বহাবলৈ কৈছে আপোনালোকে যেটো জিমেইল দিছে আপোনালোকে অলপ আগতে সেই জিমেইলৰ পাছৱৰ্ডটো ইয়াত দি আপোনালোকে ইয়াত দি দিব দিয়াৰ পিছত আপোনালোকে দেখা পাইছে নেক্সট এই নেক্সট অপচনটো ক্লিক কৰি দিব নেক্সট অপচনটো ক্লিক কৰাৰ লগে লগে এনেকৈ এটা পেজ খোল খাব নতুন এটা পেজ আহি যাব আৰু আপোনালোকে দেখা পাইছে আপোনালোকৰ মোবাইলৰ অল ডিটেইলছ লোকেশন ইয়াৰ পৰা আপোনালোকে চাব পাৰে মোবাইলটো ক'ত আছে এতিয়া আপোনালোকে আপোনাৰ মোবাইলৰ লকটো কেনেকৈ খুলিব লকটো খুলিবলৈ হলে তেনেহলে আপোনালোকে দেখিবলৈ পাইছে 2 নম্বৰ সিকিউৰ ডিভাইস ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব মোৰ বাৰু ইয়াত ক্লিক কৰিলে নহব কিন্তু মোৰ যেটো জিমেইল আইডি দিছো সেই জিমেইলটো মোৰ মোবাইলৰ ভিতৰত আছে সেই কাৰণে নহব এটা জিমেইল আইডি দিছো এটা মোবাইলত এই কাৰণে নহব আপোনালোকৰ বেলেগ এটা ফোন লৈ আপোনালোকৰ যেটো মোবাইলটো লক লাগি গৈছে এইটোৰ জিমেইলটো দি আপোনালোকে কৰিব পাৰে আপোনালোকে দেখাই সিকিউৰ ডিভাইস ইয়াত ক্লিক কৰি দিলে অল ডিটেইলছ আহি যাব আপোনালোকে তাৰ পৰা বুজি আপোনালোকে কৰিব পাৰে